হেল্ল' এভৰিৱান, এইটো কি ফুল হয় চিনি পাইছেনে বাৰু? এইটো হ'ল ছজনা ফুল। আৰু এই ছজনা ফুলটো বাৰু কোনে কোনে খাই পাইছে? মই পিছে আগতে খাইছিলোঁ দেই, এতিয়া বহুত বছৰেই হ'ল মই খোৱা নাই। আজি আকৌ ফাৰ্ষ্ট টাইম মই বনাম, কিন্তু নিজে বনায়ো আজি ফাৰ্ষ্ট টাইম খাইছোঁ, কিন্তু আগতে মাহঁতি বনাই দিয়ে সেয়া খাইছিলোঁ। আৰু এয়া দেখিছেনে মই ছজনা ফুল বনাবলৈ কি কি লৈছোঁ? পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু, আদা কিন্তু নাই দিয়া দেই। আৰু ইয়াতে মই হালধি আৰু আপোনাৰ নিমখে দিছোঁ, বেলেগ মছলা ব্যৱহাৰ নাই কৰা। আৰু লগতে মই ছজনা ফুলৰ লগতে এয়া বিলাহীও মই কাটি লৈছোঁ, দেখিছে নহয়। এয়া এতিয়া মই ধুনীয়াকৈ ভাজি মই ঢাক মাৰি দিম অকণমান ফুলটো গলিবলৈ। আৰু ইয়াতে মই এতিয়া ডিম এটা ভাঙি দিম। ডিম এটা ভাঙি দিলে খাই যে ইমান ভাল লাগে নহয়। আৰু এয়া দেখিলে নহয়, মই ডিম এটা ভাঙি দিলোঁ। ভাঙি দি এতিয়া মই ভালকৈ আকৌ লৰাই মেলি অকণমান ঢাক মাৰি দিম। তাৰপিছতে মোৰ এয়া ছজনা ফুল ৰেডি হৈ গ'ল। আজিলৈ এয়া দুপৰীয়া সাজত এনেকৈ ছজনা ফুল